दादा पॉलिथिन की चलो ऐसा जल्दी जा जल्दी जाना नले गाड़ी खान दिम সৰুটো ধৰা পাৰিম सरू बगा तो बारे যাব আশিপুর কি ভালো সে এই লকডাউনৰ মাজতো আমাৰ গাঁৱৰ যুৱ প্ৰজন্মই লকডাউন হৈ থকা নাই ৰাইজক বহুখিনি সহায় কৰিছে লগতে তেখেতে বিজনেছৰ পথ হিচাপত বাছি লৈছে তেখেতৰ পৰা দুই এষাৰ আপোনালোকে চাওক আৰু শুনক দাদা আপুনি এইটো জীৱিকা হিচাপে লৈছে নে কিবা বেলেগ না জীৱিকা হিচাপত নহয় এইটো আৰু লকডাউনৰ সময়ত কি কৰিব আৰু কাম বনো তেনেকুৱা নাই আচ্ছা ৰাইজৰ সহায়ৰ লগতে আৰু আমাৰো 2-4 পইচা ইনকাম হৈ আছে আচ্ছা তেনেকে গাঁৱৰ 2-4জন ল'ৰা লগত লৈ হয় ব্যৱসায় আৰম্ভ কৰিছো লকডাউন কেতিয়ালৈকে হয় নাজানো তাৰপিছত লকডাউন খুলিলে নিজৰ নিজৰ কৰ্মত যাব লাগিব আচ্ছা আপোনালোকৰ এই ৰমজান মাহৰ আজি 3 নম্বৰ দিনৰ বিষয়ে অলপ কওক ৰাইজক ৰমজান মাহৰ 3 নম্বৰ ৰমজানৰ ৰোজা হয় ঠিক আছে হয় পাৰিলে ৰোজা ৰাখিব লাগে নোৱাৰিলেতো উপায় নাই কৰ্মত থাকিব লাগে সেইমতে ৰোজা ৰখাটো ভাল কৰিব লাগে নিজৰ ধৰ্ম নিজে বজাই ৰাখিব লাগে আচ্ছা ৰমজান মাহৰ মাজতো ৰোজাৰ মাজতো আৰম্ভ কৰিছো আচ্ছা আচ্ছা তেনেকুৱাই